নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' তৈয়াৰ কৰি আনিছোঁ। ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কিছু বিশেষ ধৰণৰ তথ্য আগবঢ়াম। আমাৰ চেনেল ইনফৰমেশ্যন লিংকটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কিবা সুধিবলগীয়া থাকিলে, জানিবলগীয়া থাকিলে কমেণ্ট কৰক। ভিডিঅ'টোৰ জৰিয়তে আমাৰ সোঁ চকু লৰিলে কি হয়, বাওঁ চকু লৰিলে কি হয়, এনেকুৱা কিছুমান মিনিং আছে সামুদ্ৰিক শাস্ত্ৰৰ মতে। আৰু হাতৰ তলুৱা খজুৱালে কি হয়, সোঁ হাতৰ তলুৱা খজুৱালে কি হয়, বাওঁ হাতৰ তলুৱা খজুৱালে কি হয়, এনেকুৱা কিছুমান মিনিং আছে। তাৰ বিষয়ে জনাম। গতিকে বন্ধুসকল, আমাৰ চেনেলটো চাই থাকক। যিদৰে বৈজ্ঞানিকভাৱে কিছুমান ইয়াৰ মিনিং আছে, ঠিক সেইদৰে সামুদ্ৰিক শাস্ত্ৰৰ মতেও ইয়াৰ কিছু অৰ্থ আছে। গতিকে মই দুইটা ধৰণৰে আপোনালোকক ক'ব বিচাৰিছোঁ। বৈজ্ঞানিকভাৱে যদি আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে চকুৰ ক্ষেত্ৰত চকু যদি বহুত দেৰি আমি কম পোহৰত কিবা চাই থাকোঁ বা টোপনি ক্ষতি হয়, তেনে ক্ষেত্ৰতো আমাৰ চকু লৰা সাধাৰণতে দেখা যায়। তাৰোপৰি যদি নাৰ্ভৰ প্ৰব্লেম থাকে, তেতিয়াও এনেকুৱা ধৰণৰ সমস্যা কিছুমান দেখা দিয়ে। ঠিক সেইদৰে যদি আমাৰ হাতত বেছি হাতখন ৰাফ হয় বা এলাৰ্জিকেল প্ৰব্লেম হয়, তেতিয়াহ'লেও হাত খজুৱা সাধাৰণতে দেখা পোৱা যায়। কিন্তু আমি আজি শাস্ত্ৰৰ বিষয়ে ক'ম। শাস্ত্ৰত কি লিখা আছে? যদি আপোনাৰ হাত খজুৱাই বা চকু লৰে, তেতিয়াহ'লে পইচাৰ লগত, ধনৰ লগত জড়িত হৈ আছে ই। যদি আমাৰ বিশেষকৈ মহিলাসকলৰ সোঁ হাত খজুৱাই, তেতিয়াহ'লে দেখা যায় যে সোঁ হাত খজুৱাৰ ফলত টকা পইচা হানি হয়। খুব টকা সাচিব নোৱাৰে তেওঁলোকে কেতিয়াও, আৰু টকা খৰচেই হৈ থাকে, খৰচৰ বাট মুকলি হৈ থাকে, ইটোৰ পিছত সিটো খৰচ ওলায়। কিন্তু যদি বাওঁ হাত খজুৱাই, বাওঁ হাতৰ অৰ্থটো ভাল হয়, খুব ভাল সংবাদ পাব পাৰে আপুনি, ভাল সংবাদ পাব পাৰে, ভাল কিবা বস্তু হ'বলগীয়া কামো সিদ্ধি হয়, হাতলৈ টকা পইচা অহাৰ সম্ভাৱনা অতিকৈ বেছি থাকে। গতিকে বাওঁ হাতৰ অৰ্থ ছোৱালীৰ ক্ষেত্ৰত সদায় মহিলাৰ ক্ষেত্ৰত ভাল হয়, আৰু সোঁ হাত খজুৱালে মহিলাসকলৰ বাবে অতিকৈ বেয়া হয়। গতিকে বন্ধুসকল, আপোনালোকে চেষ্টা কৰিব, যদি বাৰে বাৰে মহিলাৰ হাত খজুৱাই আছে সোঁ হাতখন, কোনোবা জ্যোতিষী বা ভাল মানুহক দেখাই পেলাই কিবা আগজাননী আছে নেকি চাই বিপদমুক্ত হ'ব। ঠিক সেইদৰে পুৰুষৰ যদি বাওঁ হাত খজুৱাই থাকে, সেয়া অশুভ লক্ষণ, ধন হানি হোৱাৰ যোগ পৰে। বাৰে বাৰে পুৰুষৰ যদি বাওঁ হাত খজুৱাই থাকে, সেইদৰে মহিলাসকলৰ সোঁ হাত আৰু পুৰুষৰ বাওঁ হাত হয়, তেতিয়াহ'লে তেওঁলোকেও নিজে ইয়াৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰিব লাগে, যাতে ধন হানি নহয়। গতিকে তেওঁলোকে পইচা পাতিৰ ক্ষেত্ৰত অলপ টনকিয়াল বা মজবুত হৈ থাকিব লাগে, যাতে তেওঁলোকৰ পইচা অনাহকত নষ্ট নহয়। ইয়াৰ পাছতে মই আপোনালোকক পুৰুষৰ সোঁ হাতৰ কথা ক'ম। পুৰুষৰ সোঁ হাতখন যদি খজুৱাই, তেতিয়া শুভ লক্ষণ, মানে ঘপককৈ পইচা পাতি অহাৰ আপোনাৰ চান্স থাকে। গতিকে পুৰুষৰ যদি সোঁ হাত খজুৱাই, সেয়া শুভ লক্ষণ। ইয়াৰ পাছতে মই চকুৰ কথা ক'ম। আমাৰ যদি চকু লৰি থাকে, তেতিয়াহ'লে চকুৰ ক্ষেত্ৰতো কিছুমান ভাল আৰু বেয়া ফল পায়। সামুদ্ৰিক শাস্ত্ৰৰ মতে মহিলাসকলৰ যদি বাৰে বাৰে সোঁ চকু লৰি থাকে, তেতিয়াহ'লে সেয়া অশুভ লক্ষণ। বেয়া খবৰ আহিব পাৰে, ঘপককৈ কিবা বেমাৰ আজাৰ হ'ব পাৰে, দুৰ্ঘটনাজনিত কাৰণ ঘটিব পাৰে, আপোনাৰ জীৱনত কিবা বিপদ আহিব পাৰে, বাৰে বাৰে যদি কোনো মহিলাৰ সোঁ চকু লৰি থাকে। আৰু ঠিক সেইদৰে যদি বাওঁ চকুৰ পতা লৰি থাকে বা তলংখও লৰে, সেয়া শুভ ফল। যদি বাওঁ চকু লৰে, তেতিয়াহ'লে মানে মহিলাসকলে শুভ সংবাদ পোৱাৰ চান্স থাকে। কিবা ভাল খবৰ ওলাব, তেওঁলোকৰ জীৱনলৈ ভাল খবৰ আহিব। কিবা যদি তেওঁলোকৰ কাম ৰৈ আছে, ক'ৰবাত চাকৰি পাবলগীয়া আছে বা তেনেধৰণৰ কিছুমান যদি লোনেই হওক, এনেকুৱা কিবা পাবলগীয়া আছে, তেওঁলোকৰ সেই সুবিধাটো খুব সোনকালে অহাৰ আশা দেখা যায়। তাৰ বিপৰীতে পুৰুষৰ যদি সোঁ চকু লৰি থাকে, সোঁ চকু লৰাৰ ফলত ভাল ফল দেখা যায়, সোঁ চকুৰে শুভ সংবাদ পোৱাৰ আশা দেখা যায়। পুৰুষসকলে সাধাৰণতে যিকোনো ক্ষেত্ৰত তেওঁলোকৰ যদি আহিবলগীয়া ধন থাকে, কোৰ্ট কাছাৰী মোকৰ্দমা থাকে, সেইবিলাক জিকাৰো চান্স থাকে। ঘূৰাই পাবলগীয়া ধন ঘূৰাই পায়, বা যিকোনো বাধা যদি তেওঁলোকৰ আহি আছে, তেতিয়াহ'লে সেই বাধাৰ পৰা মুক্তি পায়। পুৰুষৰ সোঁ চকু লৰাৰ লক্ষণটো অতি শুভ লক্ষণ, কিন্তু পুৰুষৰ বাওঁ চকু লৰাটো বেয়া। সোঁ চকু লৰি থাকিলে পুৰুষৰ বৈজ্ঞানিকভাৱেও কিছুমান কথা আছে, কিন্তু মই আজি শাস্ত্ৰৰ কথাটো কৈছোঁ। সোঁ চকু লৰি থাকিলে পুৰুষৰ আহিবলগীয়া ধন পায়, বিপদৰ পৰা মুক্ত হয়, আৰু তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰতো উন্নতি পদোন্নতিৰ ফালে আগবাঢ়ে। গতিকে শাস্ত্ৰ অনুসৰি পুৰুষৰ সোঁ চকু লৰিলে
অতিশয় ভাল শুভ ফল পায়। ঠিক সেইদৰে বাওঁ চকু যদি লৰে অতিশয়ে বেয়া। পুৰুষৰ যদি বাৰে বাৰে বাওঁ চকু লৰি থাকে তেতিয়াহ'লে কোনোবা শত্ৰুৰ লগত তেওঁৰ পুৰণা শত্ৰু পুনৰ আকৌ তেওঁৰ ওচৰত আহিব পাৰে, পুৰণা শত্ৰু মুখামুখি হ'ব পাৰে, নহ'লে তেওঁৰ লগত কিবা দন হাই কাজিয়া হ'ব পাৰে বা দুৰ্ঘটনাজনিত কাৰণো ঘটিব পাৰে। গতিকে যদি কোনো পুৰুষৰ বাওঁ চকু লৰি থাকে তেতিয়াহ'লে সেই পুৰুষজনৰ ধন হানিও হ'ব পাৰে। ধন হানিৰ উপৰিও তেওঁ শত্ৰু কোনোবা ক'লোৱে মই শত্ৰুৰ কোনোবা ওলাব পাৰে, উদ্ভৱ পুনৰ হ'ব পাৰে, মাৰপিট হ'ব পাৰে। তাৰোপৰি বন্ধুসকল তেওঁলোকে সাৱধানে থকা উচিত এনেকুৱা জেগাৰ পৰা য'ত তেওঁলোকৰ মানহানি হোৱাৰ চান্স বেছি থাকে। গতিকে আপোনালোকে চাব সদায় বাচি থাকিবলৈ যে জ্যোতিষশাস্ত্ৰ অনুসৰি বাৰে বাৰে আমাৰ শৰীৰৰ অংশসমূহ লৰা বা খজুৱাটো কিছু ক্ষেত্ৰত ভাল আৰু কিছু ক্ষেত্ৰত অশুভ দুইটা দিশ দেখা পোৱা যায়। পুৰুষৰ ঠিক সেইদৰে সোঁ চকু লৰিলে ভাল, সোঁ চকু লৰিলে মানে সেই বেয়া দিশটো দেখা নাযায়। গতিকে বন্ধুসকল আজি আমি হাতৰ বিষয়ে হাত খজুৱা আৰু চকু লৰাৰ ওপৰত ইনফৰমেশ্যন লিংকৰ জৰিয়তে আলোচনা কৰিলোঁ। গতিকে আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি কিবা জানিবলগীয়া থাকে নিশ্চয় আমালৈ কমেণ্ট কৰক। ধন্যবাদ।